Hi everyone. So my first time get ready with me বনাব ওলাইছো এখন বিহু শোত যাব ওলাইছো তো মই আজি নিজে মেকআপ কৰিম সো আপোনালোককো দেখাও বুলি ভাবিছো যে মই কেনেকৈ ৰেডি হৈ আছো মেকআপৰ আগত মাষ্ট উই নিডেড স্কিন কেয়াৰ তো মই সেট্ৰাফিলৰ ময়শ্চাৰাইজাৰ আৰু ডক্টৰ সেথৰ সানস্ক্ৰিনটো ইউজ কৰি আছো এইকেইদিন আৰু খুব মানে ভাল ৰিজাল্ট পাইছো আৰু সানস্ক্ৰিনটো দিনত এপ্লাই কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু চুলিকেইডালো সামৰি লৈছো বাপেক মই ক্ৰাইলনৰ 28 শ্বেডটো ইউজ কৰোঁ ক্ৰাইলনাৰে বেছটো বনাই লোৱাৰ পিছত মই ফিটমিৰ ফাউণ্ডেশ্যনটো ইউজ কৰোঁ মানে মোৰ ফেচত খুব ধুনীয়াকৈ যায় টু ফেচৰ পাউডাৰটো আৰু এইটো মেবলিনৰ আই শ্বেডো পেলেট খুব ধুনীয়া দুটা কালাৰত হৈ যায় মানে নৰ্মেলকৈ আই লুকটো আৰু মই একেবাৰে মেকআপত বেয়া দি জাজ নকৰিব জাষ্ট মই নতুনকৈ এতিয়া শিকিহে আছোঁ আৰু এই দুটা মাস্কাৰাই মোৰ বহুত বেছি ভাল লাগিছে আৰু ফাইনেল লুকটো দেখাওঁ আহক আই ন মই মেকআপটো বেয়া কৰিছোঁ বাট চোৱাৰ বাবে থেংক ইউ ছ' মাছ বাই বাই